নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া এখন নতুন আপডেট চলি আছে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে। আমি যি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে আমি যি লিংক কৰা হৈছিল কেইদিনমান আগত আমি সুলভ মূল্য দোকানত আধাৰ কাৰ্ডটো জমা কৰিছিলোঁ। এতিয়া আমি কেনেকৈ গম পাম যে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগত আমাৰ লিংক হৈছে নে নাই, আৰু আপোনালোকৰ পৰিয়ালৰ কোন কোন সদস্যৰ নাম কেনচেল হৈছে। আজি সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াৰ পৰা পাই যাব, আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ চেনেলত নতুন আছে তো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো বজাই দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহিব। প্ৰথমতে অহাৰ পিছত এটা নতুন পেজ ল'ব। পেজ লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব যে rcms.assam.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত চাব এটা পেজ আহি যাব আপোনালোকৰ সন্মুখত। পেজ অহাৰ পিছত আপোনালোকে ইয়াতে ওপৰত এখন 3 ডট চাব। আপোনালোকে চাব যে ইয়াতে এখন 3 ডট আছে। এই 3 ডটটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব যে ইয়াতে ডেস্কটপ সাইট বুলি লিখা আছে। এই ডেস্কটপ সাইটটো আপোনালোকে কৰি ল'ব। কৰাৰ পিছত চাব আকৌ পেজটো ওপেন হ'ব। অলপ টাইম লৈ আছে লোডিং হ'বৰ কাৰণে। পেজটো ওপেন হোৱাৰ পিছত আপোনালোকে চাব যে সন্মুখত এখন হেৰি ওলাব। সন্মুখত প্ৰথমতে পাব যে আপোনালোকে ইয়াতে ৰেচন কাৰ্ড বুলি। এই ৰেচন কাৰ্ডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ চাব যে আৰু এটা ওলাই যাব। ইয়াতে চাব যে ৰেচন কাৰ্ডৰ ডিটেইলছ বুলি লিখা হৈছে। এই ডিটেইলছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব যে আৰু এটা পেজ ওপেন হ'ব। এই পেজটোত চাব যে ইয়াতে কেপটা কোড দিব দিছে। আপোনালোকে ইয়াতে যি লিখা হৈছে সেই ধৰণৰ আপোনালোকে লিখি যাব। লিখাৰ পিছত আপোনালোকে চাব যে তলত লিখা হৈছে যে ভেৰিফাই বুলি। তলত ইয়াতে ভেৰিফাই বুলি লিখা হৈছে। এই ভেৰিফাইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব আৰু এটা পেজ ওপেন হ'ব, আৰু এই পেজটোতে আপোনালোকৰ সম্পূৰ্ণ তথ্যখিনি ইয়াতে দিব লাগিব। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত থাকে, আপোনালোকে যে সুলভ মূল্যৰ দোকানৰ পৰা যে চাউলটো যে লৈ আছে, আৰু এই দোকানীখনৰ নাম কি, সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে দিব লাগিব। তো প্ৰথমতে আমি দি যাওঁ। মই ওদালগুৰি হয়, তো ওদালগুৰি দি লৈছোঁ। আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। পিছত চাব যে DFSO চাব। ইয়াতে ক্লিক কৰাৰ পিছত চাব যে এইটো আপোনালোকে দি ল'ব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পিছত তেনেকৈ আহিলে দি ল'ব। পিছত আহিব আকৌ চাব যে TFSO। ইয়াতে ক্লিক কৰাৰ পিছত চাব যে আপোনালোকৰ তলৰটো চিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে চাব যে FPS আপোনালোকে যিটো সুলভ মূল্যৰ দোকানৰ পৰা লৈ আছে, মানে চাউল লৈ আছে, কিবা কিবি লৈ আছে, তো সেই দোকানীখনিৰ নাম ইয়াতে বিচাৰি ল'ব। আপোনালোকে যদি দোকানীখনৰ নামটো নাপায়, আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ পিছত বিচাৰি হ'লেও পাই যাব। তো মই আমাৰ ইয়াৰ দোকানীখনিৰ নামটো দি লওঁ। আপোনালোকেও দি ল'ব। দিয়াৰ পিছত আপোনালোকে চাব যে ইয়াতে স্কিম বুলি লিখা আহিছে। ইয়াতে চাব অল ক্লিক কৰি ল'ব। অল ক্লিক কৰাৰ পিছত চাব যে আকৌ আহিব ষ্টেটাছটো ক্লিক কৰিব। অল ক্লিক কৰিব। আপোনালোকে অল ক্লিক কৰা ষ্টেটাছটো অল ক্লিক কৰা মানে যে আপোনালোকে যাৰ ভেৰিফাই হৈছে আৰু যাৰ ডিলেট হৈছে সম্পূৰ্ণ ইয়াতে হৈ যাব, আহি যাব। মানে আপোনালোকে ডাউনলোড কৰিব বিচাৰিলে ডাউনলোড কৰি ল'ব পাৰে সম্পূৰ্ণ হেৰিটো। তো আপোনালোকে অল চিলেক্ট কৰিব। অল চিলেক্ট কৰাৰ পিছত আপোনালোকে যে আৰু এটা আহিব। আৰু এটা অহাৰ পিছত আপোনালোকে যে ৰেচন কাৰ্ড আপোনালোকে ওপৰটো দি ল'ব। ওপৰটো দিয়াৰ পিছত আপোনালোকে চাব যে আৰু এটা আহিব RC ষ্টেটাছ। RC ষ্টেটাছটো যে অল কৰি ল'ব। আপোনালোকে যাৰ ডিলেট হৈছে, কিবা কিবি আছে, তো কাৰ কি হৈ আছে নহয় সম্পূৰ্ণ আহি যাব। অলত ক্লিক কৰিব। অলত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে ৰিপৰ্ট নেম বুলি আছে, তো তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে প্ৰথম এইটো ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত চাব যে ইয়াতে মই দেখাই দি আছোঁ ইয়াতে ভিউ ৰিপৰ্ট বুলি লিখা হৈছে এই ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে পাই যাব অলপ লোডিং হতে অলপ সময় লাগিব আপোনালোকে অলপ ধৈৰ্য ধৰি পাই যাব অলপ লোডিং হতে অলপ সময় লাগিব মই আকবাৰ কৈছো অলপ লোডিং হতে সময় লাগিব অলপ টাইম ৰৈ হলো আপোনালোকে ইয়াতে সম্পূৰ্ণ তথ্যখিনি পাই যাব এই আহি গল আমাৰ ইয়াৰ সম্পূৰ্ণ তথ্যখিনি আহি গল কাৰ কি হৈছে নহৈছে ইয়াতে সম্পূৰ্ণ তথ্যখিনি ইয়াতে আপোনালোকে যাৰ হেৰি আছে আপোনাৰ নামটো যদি বিচাৰি নাপায় আপোনালোকে এটা কাম কৰিব ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকৰ নিজৰ নেমখন আপোনালোকে ইয়াৰ পৰা বিচাৰি লব পাৰে আপোনালোকে যদি নিজে বিচাৰি নাপায় ইয়াতে চাব যে এটাকে ভালকে চাব চোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ তথ্যখিনি ইয়াতে পাই যাব আপোনালোকৰ পৰিয়ালত কিমানজন মানুহৰ নেম কেনসেল হৈছে আৰু কিমানজন মানুহৰ কেনসেল হোৱা নাই আৰু কাৰ আধাৰ সৈতে লিংক হৈ গ'ল সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে পাই যাব তো বন্ধুসকল আপোনালোকে ভিডিওটো শেয়াৰ কৰিব আপোনালোকে এইটো কৈ চাব আপোনালোকৰ নামটো আছে না নাই আৰু আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংকটো হৈছে না নাই সম্পূৰ্ণ তথ্যখিনি ইয়াতে পাই যাব তো বন্ধুসকল আজি ভিডিওটো ইমানখিনিয়ে আৰু এটা নেক্সট এটা ভিডিও লৈ আপোনালোকৰ আৰু ইনফৰমেশ্যন আনিব চেষ্টা কৰিম